নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এছামিজ বিষয়ৰ 30টা অতি গুৰুত্বপূৰ্ণ মক টেষ্টৰ বিষয়ে আলোচনা কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা? 41টা, 21টা, 31টা, 25টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21টা। মাটিৰ মানুহ বুলিলে বুজায় দুষ্ট প্ৰকৃতিৰ মানুহ, আঠবলীয়া মানুহ, নিচেই হোজা মানুহ, মৰা মানুহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিচেই হোজা মানুহ। সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশল হিচাপে জনা যায় কথন আৰু লিখন, কথন আৰু শ্ৰৱণ, পঠন আৰু লিখন, শ্ৰৱণ আৰু পঠন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কথন আৰু লিখন। কোনটো আঞ্চলিক ৰূপৰ ভিত্তিত অসমীয়া ভাষা গঢ় লৈ উঠিছে? কামৰূপ, লখিমপুৰ, গোৱালপাৰা, শিৱসাগৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ। মাতৃভাষা এটা জাতিৰ দেশ ধাৰক আৰু বাহক, সৌন্দৰ্যৰ, ঐতিহ্যৰ, উন্নয়নৰ, বৈভৱৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঐতিহ্যৰ। অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন? শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী, ৰাম সৰস্বতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শংকৰদেৱ। নিমি নৱসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, শংকৰদেৱ, মাধৱদেৱ। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি শংকৰদেৱ। তলৰ কোনখন গ্ৰন্থ মাধৱদেৱৰ ৰচিত? অনাদি পাতন, নামমালিকা, দীনবন্ধু, লাহৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি নামমালিকা। ফুলৰ চানেকি কবিতাখনৰ লেখক কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞিবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঞিবৰুৱা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু হৈছিল 2011 চনত, 2005 চনত, 2008 চনত, 2003 চনত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 2003 চনত। এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ কোনে ৰচনা কৰিছিল? বাণীকান্ত কাকতি, পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, উইলিয়াম ৰবিনছন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উইলিয়াম ৰবিনছন। প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? কানীয়া কীৰ্তন, হেমকোষ, ধৰ্মপুস্তক, ধৰ্মগ্ৰন্থ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি হেমকোষ। তলত দিয়া কোনটো উষ্ঠ বৰ্ণ? ক, ড, প, ম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ম। তলৰ কোনটো বাক্য শুদ্ধ? সীতাই ভাত বনায়, ৰামে চাইকেল বনায়, হৰি ৰখি আছে, গীতাই ভাত ৰান্ধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গীতাই ভাত ৰান্ধিছে। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হৈছিল 1845 চনত, 1871 চনত, 1971 চনত, 1935 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1871 চনত। তলৰ কোনখন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু উপন্যাস? হাইফেন, মৰমৰ দেউতা, মমতাৰ চিঠি, বাটৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰমৰ দেউতা। গোহাঞিবৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল শ্ৰীকৃষ্ণ, জুৰণি, লাহৰী, বাণৰজা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীকৃষ্ণ।
ফ'ক ছংছ অফ ইণ্ডিয়া গ্ৰন্থখনৰ ৰচক কোন? ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ, হেমচন্দ্ৰ গোস্বামী, হেম বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, হেম বৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্যিক গ্ৰন্থ হ'ল সুৰভি, নোমল, জুনুকা, জোনাকী। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, জুনুকা। আদিকান্ত ৰামায়ণৰ ৰচক কোন? শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী, হেম বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাধৱদেৱ। ইতিহাস নাটকখনৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি, ভৱেন্দ্ৰনাথ শইকীয়া। ৰাসলীলা এণ্ড শ্ৰীকৃষ্ণ গ্ৰন্থখনৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া ভাষাৰ পাৰ্শ্বিক ধ্বনিটো হ'ল ক, ত, ম, ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ল। অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা? 6টা, 8টা, 9টা, 11টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 8টা। অসমীয়া সাহিত্যত কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল? শংকৰদেৱে, মাধৱদেৱে, মাধৱ কন্দলীয়ে, ৰাম সৰস্বতীয়ে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাধৱ কন্দলীয়ে। অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? আৰ্য গোষ্ঠীৰ, অনাৰ্য গোষ্ঠীৰ, অষ্ট্ৰিক গোষ্ঠীৰ, দ্ৰাবিড় গোষ্ঠীৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অনাৰ্য গোষ্ঠীৰ। অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা ভাষাগোষ্ঠী হ'ল বড়ো, নেপালী, তিব্বত বৰ্মী, অষ্ট্ৰিক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, তিব্বত বৰ্মী। শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন? মাধৱদেৱ, জগদীশ মিশ্ৰ, মাধৱ কন্দলী, ৰাম মিশ্ৰ। আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, জগদীশ মিশ্ৰ। ভানুমতী উপন্যাসৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞিবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, পদ্মনাথ গোহাঞিবৰুৱা। শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি ক'ত আশ্ৰয় লৈছিল? বেলগুৰিত, গাংমুত, পাটবাউচিত, মধুপুৰত। আৰু ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।